নমস্কাৰ মই পবিত্ৰ মেছ আপোনালোকে চাই আছে মোৰ ফেচবুক পেজ পবিত্ৰ মেছ অসম এণ্টাৰটেইনমেণ্ট এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিভিন্ন সময়ত আমালৈ কিছুমান কল আহে এনেকুৱা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে অৰ্থাৎ কিছুমান আমাৰ মোবাইললৈ কল আহে আমি ফোনটো ৰিচিভ কৰি হেল্ল' কোনে কৈছে ক'ৰ পৰা কৈছে আমি সুধোঁ কিন্তু সেইফালৰ পৰা আমাক কোনো ধৰণৰ মাত নাহে এইটো এটা সৰু কথা নহয় এটা ভয়ংকৰ জাল ৰচনা কৰিছে হেকাৰে তেখেতলোকে কি কৰিছে আমালৈ কল কৰি আমি যেতিয়া হেল্ল' ক'ত আছে কোন হয় কি হয় আমি সুধোঁ তেখেতলোকে কোনো ধৰণৰ মাত নিদিয়ে কিন্তু সেইখিনি সময়ত কি হয় তেখেতলোকে আমাৰ মোবাইলৰ এক্সেছটো লৈ থাকে আৰু এক্সেছটো লোৱাৰ ফলত আমাৰ বেংকৰ একাউণ্টৰ পৰা পইচা উলিয়াই নিয়াৰ পৰা আদি কৰি বহুখিনি কাম তেখেতলোকে কৰে মোবাইলটো নিজৰ কব্জালৈ লৈ লৈছে আগতে যেনেকৈ মোবাইলৰ OTP বিচাৰে একাউণ্ট নাম্বাৰ বিচাৰে বা পাছৱৰ্ড বিচাৰে তেনেকুৱা আজিকালি তেনেকুৱা ধৰণৰ বস্তুবোৰ যিহেতু পুৰণি হৈছে বৰ্তমান নতুন নতুন টেকন'লজি বৰ্তমান তেখেতলোকে উলিয়াই আছে কেনেকৈ আনৰ পইচা হৰলুকি কৰিব পাৰি তেনেকুৱা কামবোৰ তেখেতলোকে কৰিব বিচাৰি আছে গতিকে সকলো সাৱধানতা অৱলম্বন কৰক তেনেকুৱা যদি